নমস্কাৰ বন্ধুসকল, গুড ইভিনিং। ইয়নখন ৰেডি হৈ গ'ল বন্ধুসকল। ইয়নখনৰ যে য'ত দাগ চাগ আছিলে দেখিছেনে, কি ধুনীয়া কৰি পেলালোঁ। ইয়াত দাগি এখন আছিলে বাম্পাৰত, আপোনাৰ চব কি ধুনীয়া কৰিলোঁ। আৰু কামটো কৰালোঁ আমাৰ ইয়াত্ৰা বোকাখাট ইয়াত্ৰা কাৰ কেয়াৰত কৰালোঁ। সেইজন অনাৰজন ৰখি আছে, লাজ কৰিছে এবাৰ আছে ওলাবলৈ। তো এইখনে চাই লওক বন্ধুসকল, ইয়নখন পূৰা ধুনীয়াকৈ ৰেডি কৰি দিলোঁ। মই আকৌ ভালকৈ দেখুৱাই দিছোঁ। এইটো চাওক, বাম্পাৰটো কিমান দাগি আছিলে দেখিছে নহয়, পূৰা দাগি আছিলে, পূৰা ধুনীয়া কৰিলোঁ চাওক বন্ধুসকল। এতিয়া কোনোবাই লওঁ বুলি ভাবিছে যদি ল'ব পাৰে। টায়াৰ কণ্ডিশ্যন চব কিমান ধুনীয়া হৈ আছে। গোটেই গাড়ীখন একদম মজা কৰি পেলালোঁ। এতিয়া এইখন আপোনাৰ 145ত আপোনালোকে লৈ যাব পাৰিব। ট্ৰান্সফাৰ চব কৰি দিম। বহুত ধুনীয়া হৈ আছে গাড়ীখন। ইঞ্জিন একদম গুলি হৈ আছে, খালি অকল পাৱাৰ উইণ্ডো নাই, বাকী চব একেই। ইয়ন ডিলাৰ বাকী মই আগৰ ভিডিঅ'টো চব সম্পূৰ্ণকৈ কোৱাই আছে, আপোনালোকে নিশ্চয় চাইছে, বহুতে চাইছে গম পায়। তো ইফালে এইটো টায়াৰ কণ্ডিশ্যন চব। তো গাড়ীখন মই একদম পূৰা ধুনীয়াকৈ জিলিকাই দিলোঁ। চব ফালৰ পৰা দেখাইছোঁ, চাই লওক আপোনালোকে। কামটো আমাৰ বোকাখাট ইয়াত্ৰা কাৰ কেয়াৰত কৰাইছোঁ। ভিতৰটো আগৰ পৰা দেখুৱাই দিছোঁ, পলিচ চলিচ কৰা হ'ল চাওকচোন বন্ধুসকল। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। বাকী গাড়ীখন পূৰা চিল আছে, চব চিল হৈ আছে, খালি সেই বাম্পাৰটো অকল ৰিপেইন আছে অকণমান। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। চব ভিতৰটো কিমান ধুনীয়া কৰি পেলালোঁ, বহুত ধুনীয়া হৈ গ'ল। তো কোনোবাই লয় যদি সোনকালে যোগাযোগ কৰক বন্ধুসকল। তো আকৌ মই দেখুৱাই দিছোঁ ভিতৰটো, চাই লওক আপোনালোকে। এয়া চব কিমান ধুনীয়া কৰি পেলালোঁ বন্ধুসকল। ৰ'ব দেই, আকৌ মই ভালকৈ দেখাইছোঁ। তো এইখন হৈ গ'লগৈ ইয়ন ডিলাইট প্লাছ হয়, ইয়ন ডিলাইট প্লাছ। খালি অকল পাৱাৰ উইণ্ডো নাই, বাকী এচি একদম পূৰা মজা গুলি হৈ আছে, বাকী পূৰা ধুনীয়া হৈ আছে। ভিতৰটো চাওকচোন কিমান ধুনীয়া হৈ গ'ল। আৰু আগৰ টায়াৰটো এইটো চব। যদি কোনোবাই ল'ম বুলি ভাবিছা সোনকালে কণ্টেক্ট কৰিব বন্ধুসকল। আজি দিনটো পূৰা কষ্ট কৰি থাকোঁতে গৈছে। আজি এতিয়ালৈকে ভাতে খাবলৈ টাইম পোৱা নাই, গধূলি হৈ গ'ল। তো এইখনে আছিলে গাড়ীখন। মই চিটটো অকণ বেকলৈ দি দিছোঁ, ৰ'ব দেই, চিটটো অকণ বেকলৈ দি দিছোঁ। চব কিমান ধুনীয়া হৈ আছে। গতিকে কোনোবাই ল'ম বুলি ভাবিছে বন্ধুসকল, সোনকালে কণ্টেক্ট কৰিব। ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰাই দিম। 145,000 পৰিব। 2015 চনৰ আছিলে। বহুত ধুনীয়া হৈ আছে গাড়ীখন। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।